কি বনাব ভিডিওটো লাষ্টলৈকে চাই থাকক। তো ফ্ৰেণ্ডছ বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনাই আছোঁ। তাৰ মানে কি হ'ল, মোৰ মানে সদায় ৰাতিপুৱা 7টাৰ পৰা 9টালৈকে অনলাইন ক্লাছ থাকে, আকৌ সন্ধিয়া 6টাৰ পৰা 8টালৈকে থাকে। তাৰ মাজত আকৌ স্কুলৰ পৰা কিবা কিবি কৰিব লাগে, হোমৱৰ্ক চমৱৰ্ক সেইবিলাক কৰিব লাগে। তো সেইটো কাৰণে টাইম নাপাওঁ, আৰু লগতে 19 তাৰিখৰ পৰা মোৰ পৰীক্ষা। তো আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজি কেনেকৈ চুজিৰ কেক বনাই সেইটো দেখাম, আৰু কি কি লাগিব মই দেখাই আছোঁ। সাধাৰণতে চুজিৰ কেক বহুতে নবনায়, তো তাৰ বাবে আমাক লাগিব, প্ৰথমতে মই লৈছোঁ এয়া 1 কাপ চুজি, এয়া চেনি আপোনালোকে নিজৰ ইচ্ছামতে ল'ব। যদি চেনি খাই ভাল পায় তেতিয়াহ'লে অলপমান বেছি ল'ব, যদি অলপ কম খায় তেতিয়াহ'লে কমাই ল'ব। এয়া দৈ, আৰু এয়া আধা কাপ ৰিফাইন তেল, আৰু এয়া ময়দা 2 চামুচমান, আৰু এয়া এক চিকুটমান নিমখ। এয়া চেনি, চেনিখিনি আপোনালোকে পাউডাৰ কৰি ল'ব, নহ'লে মিক্স হওঁতে অলপমান প্ৰব্লেম হয় আৰু মিক্স কৰোঁতে। এয়া দৈ, এয়া তেল। প্ৰথমতে এইখিনি মিক্স কৰি ল'ম। নিমখটোও দি দিছোঁ একেলগে। মই এইখিনি মিক্স কৰিলোঁ, এতিয়া চুজিখিনি দি দিছোঁ, আৰু ময়দাখিনি, আৰু এতিয়া এইখিনি মিক্স কৰি ল'ম ভালকৈ। তো মই ইয়াত অলপমান ভেনিলা এচেন্সটো দি দিছোঁ, মানে আমাৰ ঘৰত আছিলে, আপোনালোকৰ তাত যদি নাই নিদিলেও হ'ব। এয়া আমাৰ এইখিনি মই মিক্স কৰি ল'লোঁ, আৰু এইখিনি মই এতিয়া 10 মিনিটমান ঢাকি থৈ দিম। এয়া আমাৰ এইখিনি বহুত সময় থৈ দিলোঁ, এতিয়া কেনেকুৱা বা হৈছে। কেকৰ বেটাৰ হিচাপে অলপমান ডাঠ মাৰিছে, সেইকাৰণে ইয়াত অলপমান এতিয়া গাখীৰ দি দিম। এয়া আধা টিস্পুনতকৈ অলপমান কম ছ'ডা, আৰু এয়া 1 টিস্পুন বেকিং পাউডাৰ। এইখিনিতে ভালকৈ মিক্স কৰি ল'ম। লগতে আৰু ড্ৰাই ফ্ৰুটছ কেইটামান দি দিম, এয়া অপশ্যনেল হয়। ড্ৰাই ফ্ৰুটছ মানে এয়া টুটি ভালকৈ মিক্স কৰি ল'ম। কুকাৰটো এতিয়া 10 মিনিট সময়ৰ কাৰণে অলপ গৰম হ'ব দি দিছোঁ গেছত, আৰু এইডাল লিংক ভিতৰত দি দিম। লগতে কুকাৰৰ হুইচেলটো আৰু ৰাবাৰটো মই খুলি দিছোঁ, তাৰমানে কেক বনালে খুলি দিব লাগে। আৰু এয়া মই কেক টিনটোত বাটাৰ পেপাৰ লগাই লৈছোঁ, আৰু মই এতিয়া কেক টিনটোত বেটাৰখিনি ঢালি দিম। কুকাৰ গৰম হৈ গৈছে, সেইকাৰণে এই বাতিটোৰ ভিতৰত ভৰাই দিলোঁ, আৰু এতিয়া এইটো 45 মিনিটৰ কাৰণে ঢাকি দিম। চ' গাইজ, আমাৰ কেক ৰেডি। তাৰমানে অলপ সময় ঠাণ্ডা হ'বলৈ দিছিলোঁ, ইমান গৰমে চুব নোৱাৰি। চাওক, এই বাটাৰ পেপাৰ লগাইছিলোঁ যে এইখিনি, কেনেকুৱা কেকটো বহুত স্পঞ্জি চাওক, এতিয়া খাই চালেই গম পাম কিমান টেষ্টি হৈছে। তো এতিয়া কেকটো কাটি পেলাই অলপমান বাবুলৈ খাব দিম।
এতিয়াতো লকডাউন চবে গম পাইছে, সেইটো কাৰণে মই হুইপ ক্ৰীমৰ ব্যৱস্থা কৰিব নোৱাৰিলোঁ। নেক্সট টাইম যেতিয়া বনাম তেতিয়া আপোনালোকক হুইপ ক্ৰীমটো কেনেকৈ বনায় আৰু কেনেকৈ ডিজাইন কৰে সেইটো আপোনালোকক দেখাম। তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু কেকটো চাওক, আপোনালোকেও ট্ৰাই কৰিব। So bye bye.